Good morning everyone. আজি ৰাষ্ট্ৰীয় একতা দিৱস আৰু সেইমতে আমি ৰাতিপুৱা 6:30 বজাতে বিদ্যালয়লৈ আহিলো। আমাৰ বিদ্যালয়খনৰ নাম হৈছে জ্ঞানচাকি হাই স্কুল, জিলা বঙাইগাঁও। আৰু আমি খন্তেক পিছতে আমি আমাৰ যি কাৰ্যসূচী ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি যি ছাত্ৰ-ছাত্ৰীসকলৰ আমাৰ মাজত সমূহীয়া দৌৰ আৰু সেইটো খন্তেক পিছতে আমি আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো চাব আৰু চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। ডিডি ইনফৰমেশ্যনৰ ফালৰ পৰা সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস আৰু আমি বিদ্যালয়ৰ ফালৰ পৰা সকলোকে অসমবাসী ৰাইজলৈ তথা ভাৰতবৰ্ষৰ ৰাইজলৈ আমি আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এই একতাৰ মাজেদি যাতে আমাৰ দেশখন আগুৱাই যাব পাৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ। কিছু সময় পিছতে আমাৰ আজিৰ যি কাৰ্যসূচী সমূহীয়া দৌৰ, কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। এয়া আমাৰ জ্ঞানচাকি হাইস্কুল, আপোনালোকক দেখুৱাইছোঁ, আগলৈ চাই থাকিব। স্বাধীন ভারত কি জয়, স্বাধীন ভারত কি জয়, রাষ্ট্রীয় একতা দিবস। জ্ঞানচাকি হাই স্কুল। বিদ্যালয়ৰ চৌপাশ। রাষ্ট্রীয় একতা দিবস, রাষ্ট্রীয় একতা দিবস, স্বাধীন ভারত কি জয়, স্বাধীন ভারত কি জয়। অসমৰ শিক্ষামন্ত্ৰীৰ নাম কি? সব উদয়ে উত্তৰ দিয়ে কি ভুল ডক্টৰ ভুল উপাধিটো এনে লোৱা নাইতো হয়নে নহয়? ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰীৰ নাম বল্লভভাই পেটেলৰ জন্ম 1875 চনৰ 31 অক্টোবৰ ভাৰতবৰ্ষৰ গুজৰাট ৰাজ্যত হৈছিল। ইয়াৰ সম্পূৰ্ণ নাম আছিল চৰ্দাৰ বল্লভভাই শ্বেখৰভাই পেটেল। ইয়াৰ দেউতাকৰ নাম আছিল শ্বেখৰভাই পেটেল আৰু মাকৰ নাম আছিল লাটভাই। চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰাথমিক শিক্ষা নিজৰ ঘৰতে হৈছিল। তেওঁ পিছত লণ্ডনত বেৰিষ্টাৰ কৰিবলৈ গৈছিল। বেৰিষ্টাৰ পাছ কৰাৰ পিছত আহমেদাবাদত ওকালতি জীৱন আৰম্ভ কৰে। তেওঁ সৰুৰে পৰা পৰিশ্ৰমী ল'ৰা আছিল। কৃষি কামত দেউতাকক সহায় কৰিছিল আৰু তেওঁ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিছিল। স্বাধীনতা আন্দোলন এই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেখেতে কৰ্মদক্ষতাৰ বাবে লাভ কৰিছিল লৌহ মানৱ কিতাপ স্বাধীনতা আন্দোলনৰ আগভাগ লৈছিল। যথেষ্ট পৰিমাণ লৈছিল। যথেষ্ট পৰিমাণে লৈছিল। হাতালি দিয়া এটা